ছাত্ৰ-ছাত্ৰীসকল আজি নৱম মান শ্ৰেণীৰ গণিতৰ অনুশীলনী 1.3 এৰ কুৱেশ্যন নম্বৰ 9ৰ বাকি 2 3 4 5 এইকেইটা কৰিম। আগৰ ভিডিঅ'ত মই 1 নম্বৰটো কৰি দিছোঁ। প্ৰশ্নটো এবাৰ পঢ়ি দিছোঁ। তলৰ সংখ্যাকেইটাক পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণী বিভক্ত কৰা। 2 নম্বৰটো আছে √225। আহাচোন আমি কেনেদৰে কৰিব লাগে চাওঁ। √225ক আমি লিখি লৈছোঁ। এতিয়া ইয়াৰ উৎপাদকবোৰ উলিয়াব লাগিব সংখ্যাটোৰ। আৰু আমি ইয়াত দেখিছোঁ এককৰ ঘৰত 5 আছে, যিটো অযুগ্ম সংখ্যা, গতিকে তাৰ উৎপাদকটো 2ৰে আৰম্ভ নহ'বই আৰু উৎপাদকবোৰ মৌলিক সংখ্যাৰে আৰম্ভ হয়। প্ৰথমতে আমি চাম যে ইয়াৰ এককৰ ঘৰত 5 আছে, যিটো অযুগ্ম সংখ্যা, গতিকে 2ৰে নহ'ব। গতিকে আমি চুটি হৰণৰ নিয়মেৰে ইয়াৰ উৎপাদকবোৰ নিৰ্ণয় কৰিম। 2 নহ'ল যদি কি হ'ব, নেক্সটটো আমি 3 দি ট্ৰাই কৰি চাম। 3 7 গুণ 21, ইয়াতে 7 আহিলে, 1 থাকিলে ইয়াত 15 হয়, 3 5 গুণ 15, 3ৰে ইয়াক বিভাজ্য হৈছে। নেক্সট আকৌ আমি ইয়াত আকৌ এককৰ ঘৰত 5 আছে, যিটো অযুগ্ম সংখ্যা, গতিকে আমি আকৌ 3ৰে চেষ্টা কৰিম। 3 2 6, 1 থাকিল 15 হ'ল, 3 5 গুণ 15। এতিয়া আমি দেখিছোঁ ইয়াত 25 আছে, যিটো 5 5 গুণ 25, আৰু এইটো 5টো শেষৰ 5টো কি হৈছে, মৌলিক সংখ্যা, গতিকে আমি ইয়াতে ৰখাই দিব পাৰিম। গতিকে আমি ইয়াৰ উৎপাদকতা পালোঁ 3 3 5 5। এতিয়া আমি ইয়াৰ ভিতৰত লিখিম 3 × 3 × 5 × 5। এতিয়া 3 স্কুৱেৰ দুটা আছে, পূৰণ 5 স্কুৱেৰ দুটা আছে। যেতিয়া বৰ্গমূলৰ বাহিৰত ওলাব তেতিয়া এটা এটা হৈ ওলাব 3 × 5। তাৰমানে 225ৰ বৰ্গমূল হ'ল 15, 3 5 গুণ 15। গতিকে যিহেতু এইটো 15 ওলাইছে, এইটো এটা পৰিমেয় সংখ্যা, ইয়াক আমি P/Q/R প্ৰকাশ কৰিব পাৰোঁ। গতিকে আমি লিখিম সংখ্যাটো পৰিমেয়। 3 নম্বৰতে দিয়া আছে 0.3796। এইটো পৰিমেয় নে অপৰিমেয় আমি নিৰ্ধাৰণ কৰিব লাগে। ইয়াত আমি দেখিছোঁ দশমিকৰ পিছত 3টা অংক আছে, 3 7 9 6, 4টা অংক আছে, আৰু ইয়াৰ পিছত কোনো ধৰণৰ অংক নাই বা এইটোৰ ওপৰত বাৰো নাই। গতিকে এইটো সীমিত দশমিক, ইয়াৰ দশমিক বিস্তৃতিটো সীমিত, গতিকে ই এটা পৰিমেয় সংখ্যা। এইদৰে আমি শেষত লিখিব লাগিব, ই এটা পৰিমেয় সংখ্যা। 4 নম্বৰ অংকটো দিয়া আছে 7.478 478। ইয়াত আমি এনেদৰে লিখিব পাৰোঁ 7.478 ৰিপিট হৈ আছে, আৰু পিছফালে আকৌ 478 হ'ব। গতিকে তাৰ সলনি আমি লিখিব পাৰোঁ 478 বাৰ। ওপৰত বাৰডাল দিয়া থাকিলে আমি জানিম যে ইয়াৰ পিছত আকৌ ৰিপিট হৈ আছে 478 এনেধৰণৰ। গতিকে ইয়াৰ দশমিক বিস্তৃতিটো কি হ'ব, অসীমিত, কাৰণ ইয়াত ডট দিয়া আছে, অসীমিত, কিন্তু পৌনঃপুনিক দশমিক। কিহৰ কাৰণে, একে অংককেইটাই আমি বাৰে প্ৰতি দেখি আছোঁ। গতিকে আমি লিখিম এনেকৈ, যিহেতু ইয়াৰ দশমিক বিস্তৃতি অসীমিত, দেখিছোঁ আমি অসীমিত, আৰু পৌনঃপুনিক একেখিনিয়ে ওলাই আছে, পৌনঃপুনিক দশমিক, গতিকে এই সংখ্যাটো লিখিম এটা কি হ'ব, পৰিমেয় সংখ্যা। অপৰিমেয় হ'বলৈ আমাৰ কি হ'ব, অসীমিতটো হ'বই, লগতে কি হ'ব, ইয়াত পৌনঃপুনিক আছে, সেইটো হ'ব অপৌনঃপুনিক। তাৰমানে এটা ডিজিট ওলালে যদিও একে, কিন্তু পিছৰটো একে নহ'বও পাৰে। যেনেকৈ ইয়াতে 478 আছে, ইয়াতে 478 আছে, ইয়াত যদি 485 এনেধৰণৰ ওলায়, তেতিয়াহ'লে সেইটো অপৌনঃপুনিক বুলি কোৱা হ'ব। গতিকে এতিয়া আমি এইটো পালোঁ কি, এই সংখ্যাটো এটা পৰিমেয় সংখ্যা। এইবাৰ আহোঁ আমি 5 নম্বৰটোলৈ। তাত আছে 1.10100100001
এনেকৈ তাৰমানে এটা কথা লক্ষ্য কৰিবা ইয়াত সকলোতে 1 আছে যদিও এই 1 দুটাৰ মাজত এটা শূন্য আছে ইয়াত আকৌ দুটা শূন্য ইয়াত তিনিটা শূন্য ইয়াতে চাৰিটা শূন্য নেক্সট আহিব পাঁচটা শূন্য তেনেদৰে আহি থাকিব সেইটো কাৰণে আমি ইয়াত লিখিব পাৰোঁ যে এই ইয়াৰ দশমিক বিস্তৃতিটো অসীমিত যিহেতু ইয়াত ডট ডট দিয়া আছে পিছফালে তাৰমানে আৰু আহি থাকিব অসীমিত সেইবাবে কিন্তু এই ইয়াত 0 এটা আছে ইয়াত দুটা আছে তিনিটা চাৰিটা পাঁচটা এনেকৈ কৰি আহি থাকিব গতিকে অপৌনপৌনিক একে সংখ্যাকেইটা ৰিপিট হৈ থকা নাই তাৰমানে ৰিপিট হোৱা মানে কি এনে ধৰণৰ যদি হ'লহেঁতেন 1 0 1 0 1 0 1 0 তেতিয়াহ'লে আমি পৌনপৌনিক বুলি ক'লোহেঁতেন এতিয়া যিহেতু ইয়াত শূন্যৰ সংখ্যাকেইটা ক্ৰমান্বয়ে বাঢ়ি বাঢ়ি গৈছে গতিকে অপৌনপৌনিক বুলি ক'ম আমি এনেদৰে লিখিম দশমিক বিস্তৃতি অসীমিত আৰু অপৌনপৌনিক গতিকে ই এটা অপৰিমেয় সংখ্যা এইটো হ'ল আমাৰ উত্তৰ এতিয়া অনুশীলনী 1.3 ইয়াতে শেষ